Hello friends, welcome to Mirzating. যোৱা 2 অক্টোবৰ তাৰিখে অসম চৰকাৰে মিছন বসুন্ধৰা নামৰ এক ৱেবছাইট মুকলি কৰি দিছে। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে 9টা সেৱাৰ কাৰণে আবেদন কৰিব পাৰিব। এই যি 9টা সেৱা আপোনালোকলৈ আগবঢ়াইছে, আবেদনৰ অন্তিম তাৰিখ হৈছে আপোনালোকৰ 30 নৱেম্বৰ। এই অন্তিম তাৰিখৰ ভিতৰতে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। যেনেকে ধৰক আপোনাৰ উত্তৰাধিকাৰ অধিকাৰৰ জৰিয়তে উৎ পৰিৱৰ্তন বিবাদ নথকা বিষয়সমূহৰ বিভাজন কৰিব পাৰিব। 1 বিঘাতকৈ কম ভূমি কৃষি ভূমিৰ পৰা অকৃষি ভূমিলৈ পুনৰ শ্ৰেণী বিভাজন কৰিব পাৰিব। পট্টাদাৰৰ মোবাইল নম্বৰ আপডেট কৰিব পাৰিব। উত্তৰাধিকাৰ ক্ৰমে প্ৰাপ্ত সা সম্পত্তি সংশোধন কৰিব পাৰিব। যেনেকৈ ধৰক আপোনাৰ নাম যদি ভুল থাকে নামৰ সংশোধন, যদি আপোনাৰ এলেকা ভুল আছে এলেকাৰ সংশোধন কৰিব পাৰিব। এই যি 9টা সেৱা আগবঢ়াইছে প্ৰত্যেক সেৱাসমূহৰ বিষয়ে বিতংভাৱে আলোচনাৰ মাধ্যমেৰে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বুজাবলৈ যত্ন কৰিম। চ' ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টোৰ জৰিয়তে পট্টাদাৰৰ মোবাইল নম্বৰ কেনেকৈ আপোনালোকে অন্তৰ্ভুক্ত কৰিব তাকে দেখুৱাম। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে লগতে থকা বেল আইকনটো আপোনালোকে টিপি ৰাখিব। চ' ফ্ৰেণ্ডছ, অলপ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে গুগলত টাইপ কৰক বসুন্ধৰা। প্ৰথম লিংকটো ওলাই আহিব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এইটো মিছন বসুন্ধৰাৰ মেইন পেজটো খোল খাই যাব। এতিয়া চাওক, আপুনি বুজি নাপালে অসমীয়া চিলেক্ট কৰি ল'ব, লেংগুৱেজ অসমীয়া চিলেক্ট কৰি ল'ব। এতিয়া আমি পট্টাদাৰৰ মোবাইল নম্বৰ আপডেট দিম। তাৰ কাৰণে এইটো মোবাইল নম্বৰ আপডেটত ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ। ডকুমেণ্টছ লাগিব, আইডি প্ৰুফ, পাছপোৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড, এমজি, এনৰেগা, জব কাৰ্ড। এপ্লাই নাওত ক্লিক কৰিলে এনেকুৱা পপ আপ ওপেন হ'ব। ইয়াতে মোবাইল নম্বৰটো এণ্টাৰ কৰি এণ্টাৰ OTP ক্লিক কৰিলে এইটো OTP এণ্টাৰ কৰি ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত এনেকুৱা পেজ খোল খাই যাব। ইয়াতে চাওক লেণ্ড ডিটেইলছ, ইয়াতে চিলেক্ট ডিষ্ট্ৰিক্টত আপোনাৰ ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। তাৰপিছতে চাওক চুজ চাৰ্কল, আপোনাৰ চাৰ্কল কি চাৰ্কল চিলেক্ট কৰিব। তাৰপিছত আপুনি ৰুৰেল নে আৰবান সেইটো চিলেক্ট কৰি ল'ব। চ' মই ৰুৰেল, সেইটো কাৰণে মই ৰুৰেল চিলেক্ট কৰিছোঁ। মোৰ গাঁৱৰ নামটো চিলেক্ট কৰি দিছোঁ। আপোনাৰ গাঁৱৰ যিটো নাম সেইটো আপুনি চিলেক্ট কৰি ল'ব। এইটো আপোনাৰ ইয়াতে আহিছে আপোনাৰ চুজ দাগ নাম্বাৰ। দাগ নাম্বাৰ কি আপোনাৰ কিমান দাগ নাম্বাৰ আগতে আপোনাৰ জমাবন্দী বা আপোনাৰ পাট্টাত দাগ নাম্বাৰটো থাকেই, বা খাজনা দিয়া ৰচিদতো আপোনাৰ দাগ নাম্বাৰটো থাকে। চ' তাৰ পৰা আপুনি ইয়াতে দাগ নাম্বাৰটো আপুনি এণ্টাৰ কৰিব। তাৰপিছত এইটো ভিলেজটো চিলেক্ট কৰা আছে। এতিয়া তললৈ স্ক্ৰল কৰক। স্ক্ৰল কৰাৰ পিছত আপোনাৰ এইটো চিলেক্ট হৈ গ'ল। এইখিনি হৈ গ'ল, অট'মেটিক এইখিনি লৈ ল'ব। তাৰপিছত চাওক নেক্সট, এতিয়া আমি ক্লিক কৰিম ইয়াতে নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত এইটো চাওক আপোনাৰ এপ্লিকাণ্টছ এণ্ড ডিটেইলছ আহি গৈছে। এতিয়া এপ্লিকাণ্ট ডিটেইলছত আপুনি যিটো দাগ নাম্বাৰ এণ্টাৰ কৰিছে সেই দাগ নাম্বাৰ আণ্ডাৰত পট্টাদাৰ কোন আছে নামটো ওলাই আহিব। আপোনাৰ যিটো নাম সেইটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত এনেকৈ নেম ইন ইংলিছ, ইয়াতে আপুনি ইংলিছত আপোনাৰ ডকুমেণ্টছত আইডি প্ৰুফত পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, এমজি এনৰেগা কাৰ্ডত আপোনাৰ পৰিচয় পত্ৰত যি নাম আছে সেয়া এণ্টাৰ কৰিব। তাৰপিছতে গাৰ্জিয়ান নেম ইন ইংলিছ, গাৰ্জিয়ান নেম আপোনাৰ দেউতাকৰ নামো থাকিব পাৰে। আপোনাৰ দেউতাকৰ নাম কি, গাৰ্জিয়ানৰ নাম কি আপুনি এণ্টাৰ কৰিব। তাৰপিছতে চাওক এতিয়া আপোনাৰ ৰিলেশ্যন কি ইয়াতে ওলাই আহিছে, অট'মেটিক এইটো লৈ লয়। চ' ইয়াতে জেণ্ডাৰ কি আপুনি এইটো চিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থ আপোনাৰ আইডি প্ৰুফত পৰিচয় পত্ৰত পান কাৰ্ডত আপোনাৰ যি ডেট অফ বাৰ্থ আছে সেয়া এণ্টাৰ কৰিব। তাৰপিছত এড্ৰেছটো কি আপুনি ইয়াতে নিজে টাইপ কৰি ল'ব। এড্ৰেছ যিটো হয় আপোনাৰ এইটো ইয়াতে আপুনি টাইপ কৰিব। আপোনাৰ মাটিডোখৰ, আপোনাৰ এড্ৰেছ কি, এইটো আপোনাৰ এড্ৰেছ কি এইটো আপুনি টাইপ কৰিব। মোবাইল নাম্বাৰটো এইটো আপুনি OTP চেণ্ড কৰিছিলে, অট'মেটিক লৈ লৈছে। ইয়াতে মোবাইল ডিটেইলছ, আপোনাৰ মোবাইল নাম্বাৰটো OTP চেণ্ড কৰাৰ লগে লগে ইয়াতে অট'মেটিক লৈ দিব। তাৰপিছত ইয়াতে মোবাইল ডিটেইলছত আকৌ মোবাইল নাম্বাৰটো পৰা নেক্সট ক্লিক কৰি দিব।
সো আকৌ এটা OTP যাব OTP-টো আপুনি এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পিছত ডকুমেণ্টছত আহি যাব ডকুমেণ্টছ এইটো আপুনি আগতে স্কেন কৰি ল'ব আপুনি যিটো ফল্ডাৰত ডকুমেণ্টছ থৈছে সেই ফল্ডাৰত গৈ কিনে চুজ ফাইল চিলেক্ট কৰি সেইটো ফল্ডাৰত চিলেক্ট কৰি ল'ব তাৰপিছতে মাৰিব আপোনাৰ নেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইটো চাওক ৰিভিউ এণ্ড সাবমিট ইয়াতে চাব কিবা ভুল আছে নেকি আপুনি ইয়াতে চাই ল'ব আপোনাৰ ডিস্ট্ৰিক্ট সাৰ্কেল ভিলেজ টাগ নাম্বাৰ টোটেল এৰিয়া বিঘা কঠালুচা এইটো চাওক আপোনাৰ এপ্লিকেন্টছ ডিটেইল নিমৰ ভকত এপ্লিকেন্টছ ডিটেইলছ আপোনাৰ ওলাই আহিব কাৰেকশ্যন ডিটেইলছ মোবাইল নাম্বাৰ যেটো নাছিল নিউ মোবাইল নাম্বাৰ এইটো সো আপুনি ইয়াতে তললৈ স্ক্ৰল কৰিলে এইটো ID4 যেটো এই বক্সটো টিক কৰিব টিক কৰাৰ পিছত ফিনিশত ক্লিক কৰিব ফিনিশত ক্লিক কৰিলে আপুনি ফিনিশত ক্লিক কৰাৰ পিছত এইটো আপোনাৰ এপ্লিকেশনটো এপ্লাইটো হৈ গ'ল So, dear applicant, your application for mobile application has been submitted successfully. On G2 এনেকৈ আপুনি এপ্লিকেশনটো এপ্লাই টু সাকসেস হোৱাৰ পিছত এনেকুৱা আপোনাৰ এপ্লিকেশন একনলেজমেন্ট কপিটো জেনাৰেট হৈ যাব সেইটো আপুনি সেভ কৰি থব পাৰে কন্ট্ৰল P মাৰি কিনে আপুনি PDF ফত সেভ কৰি থব পাৰে নাইবা আপুনি এইটো প্ৰিন্ট আউট ওলাই ল'ব পাৰে সো ফ্ৰেন্ডস আশা কৰো আপোনালোকে বুজিব পাৰিছে পাট্টাদাৰ মোবাইল নম্বৰ কেনেকৈ আপডেট কৰিব পাৰি যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা নতুন নতুন ভিডিও পাবৰ কাৰণে আপোনালোকে নোটিফিকেশন বেলটো অন কৰি ৰাখিব যেতিয়া আপলোড কৰিম আপোনালোকে নোটিফিকেশন পাই যাব নেক্সট ভিডিওত আকৌ লগ পাম গুড বাই জয় হোম